Hello everyone, welcome back my YouTube channel Rex Bhai. So guys, সকলোকে লগ পালোঁ মোৰ আন এটা ভিডিঅ' লৈ। আশা কৰোঁ সকলোৰে খবৰ ভাল। তো বহুত দিন ধৰি মানে মই ভিডিঅ' বনাই নাছিলোঁ। তো আজি এনেই আৰু বনাই দিওঁ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো মানে গুৱাহাটীত যাম। তো মোৰ গুৱাহাটীত যোৱা কাৰণ আছে। কি কাৰণত যাই আছোঁ গুৱাহাটীত দেখাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক সকলোৱে। আছে আৰু ৰিজন তো ভিডিঅ'টো স্কিনৰ চাই থাকক। তো জানাই সকলোৱে ৰেল ষ্টেচনলৈকে মই খোজকাঢ়ি তো ওলালোঁ আৰু আজি মানে অকলেই যাম। মেইন কথা সিয়ে তো আজি অকলে বেলেগ দিনা সদায় মোৰ ব্লগবিলাক থাকে। তো আজি অকলে ওলালোঁ আৰু জাৰ্ণি ষ্টাৰ্ট কৰি দিয়া তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। কিয় যাই আছোঁ গুৱাহাটীত তো দেখা নাপাওঁ আৰু কি ঠাণ্ডা রে ঠাণ্ডা বেয়া নিয়ৰ পড়ছে রে সর্দি লাগছে। ফাইনেলি গাইছ আহি পালোঁ। এই ঠাণ্ডাত গৰম লাগিল, পুৰা খাম লাগিল। আহি গ'লোঁ দে জোৰে খোজকাঢ়িছোঁ মানে তুমি আহিব আৰু 5 মিনিট। তো এটা ভাইটি থ'ব অহা কথা আছিল, সি ক'ৰবাত গ'ল। তো তাৰ কাৰণে টাইমটো ইফাল সিফাল গ'ল, পুৰা জোৰে খোজকাঢ়িব লগা হৈছে। তো বৰ্তমান আমি আছোঁ কামাখ্যা ষ্টেচনত ৰখি আছোঁ। তো অকলে আজি ভালে ৰাখিবা কিন্তু ট্ৰেইনৰ জাৰ্ণি কৰা নাযায় বেলেগ, কিন্তু আজি অকলে তো ভালে লগা নাই গাইছ। কিবা চুপচা মানে মোবাইল চাই আছোঁ কথা। তো লগত ভাল লাগে আৰু ট্ৰেইনত ফাইনেলি গাইছ আহি পালোঁ অকলে মোবাইল চাই আহিছোঁ আৰু চবত যা আছে দেখা আছোঁ কিহৰ কাৰণে আহিছোঁ। ফোনটো চলি দিয়ক হ'ব হাতখন ঢিলা কৰিব পাৰে না? হাতখন লাহে লাহে এনেকৈ
মোৰ লগত গ'লে ফচিলে আৰু বেয়া হ'ব বস্তু মই মাৰ্কেট নাই মোৰ চিৰণ নিচিনা আৰু তোলৈ কৰি মোৰ লগত কিছু যায় আজি আহিব পাৰে অলপমান উঞ্চু ভালকে নাজানে কালি নহয় আজি নহয় ভালকে এইটো মিগুলি নাখাৰা হৈছে কালি So guys, test dulu. Reply, আগতে তো গমেই দিছা আগতে বোলো টেষ্টটো দিয়ে পাইছোঁ তো ইমান মজা লাগে দে টেষ্ট দি মানে ভয়টো নাই আৰু কোনে কোনে গম পোৱা নাই মোৰ যে আগতে টেষ্ট দিছোঁ দি পাইছোঁ তেতিয়া ভিডিঅ' চলে মোৰ কলেজৰ ফেচাৰ্ছ ভিডিঅ'টো চাব সেইদিনা আছিল আৰু মই টেষ্ট দিয়া তো আজি দিলোঁ ছেকেণ্ড বাৰৰ কাৰণে তো কিনে আৰু খাই দিওঁ আৰু জছ নেকি দছ কমজোৰ হৈ গ'লো টেষ্ট দিয়ে কুচিয়া খাব পাৰোঁ গাইছ ইটো ভিডিঅ'টো একো দেখাবাই নল্লো ষ্টেচন কেনেকৈ চা আৰু নেকি গুৱাহাটী ষ্টেচন দেখা যোৱা পাইছা সকলোৱে ইয়ে বাহিৰৰ দৃশ্য আৰু গুৱাহাটী ষ্টেচন আমাৰ ইণ্ডিয়াৰ ফ্লেগ গুৱাহাটী ষ্টেচন ইয়ে আৰু মানে মোৰ টাইম হোৱা নাই আৰু 1 ঘণ্টা ৰখাই ল'ব তো কি কৰিম কি নকৰিম ষ্টেচনখনকে ৰখাই দিওঁ আৰু বাহিৰৰ নজৰা একলাই ফটোশ্বটত ফোৱা মানুহ নাই আকৌ হা গাইছ ট্ৰেইল আজি মানে একো ইনজয় ইতে হোৱা নাই আৰু নকৰে না চুপচাপ কিয় নিমিমোৱা ভালো নালাগে अकेले में खुश रहना सीखो ऐसे मेरे तरफ मैं अकेले में आओ थोड़ा दर्द होता है कुछ नहीं हम यंगस्टर है ना वाह कुछ नहीं हुआ नहीं स्टेशन गुवाहाटी सब আমার ফোনে So guys, guwahatii অহাৰ কাৰণটো পোৱাই নহ'ল কাৰণ মানে বহি আছে আৰু ষ্টেচনত কাৰণ মানে দুটা কাৰণতো আহিছিলোঁ জানাই তো এটা কাৰণ হ'ল এইটো মানে টেষ্ট দি আহিলোঁ আৰু ফিল্মৰ কাৰণ আইনা এখন লোৱা ডাঙৰ মিৰৰ মানে ফেঞ্চি বজাৰ চিন্তা পায় কিন্তু তালৈকে খোজকাঢ়ি নাযাওঁ তো ঘৰতে যাম আৰু এতিয়া ৰখি আছোঁ 1 ঘণ্টামান ৰখিব লাগিব ট্ৰেইন অহা নাই 4টাত আছে ট্ৰেইন আজিৰ ভিডিঅ'টো এনেকুৱাই হ'ল আৰু একো খাস নাই না কিবা দেখালো না এই আর লাইক করবো না চ্যানেলটো সাবস্ক্রাইব করে দিবি গাইস কোনে কোনে নতুন চাই আছা নেক্সট ভিডিও ভাল ভিডিও বনাম আজিৰ ভিডিওটো ফালতু হৈছে জানো নিজে একো নাই খাসিয়ত আহিয়ে আর এনে টাইম পাস একো এনজয় নহল মানে অকলে না আজি ভালে নালগে তো আছে এবাৰ ৰখাব পাৰোঁ ও গাইস ট্ৰেইনত অকলে আজি নাই গোটেই ট্ৰেইনখন মোৰ মজা কৰক যাব নাই আৰু ইমান আৰু 8 ঘণ্টা আছে তো মানুহ আৰু ইমানো নাই পৰাই কম ইমান দীঘল ট্ৰেইন ন মানুহৰ তো
আজি মানে টেষ্ট দিবতো গেলি কিন্তু ক'ত গিলো কি একো নখালোঁ তো মই গ'লোঁ GMCত হস্পিটেলত মানে মোৰ বন্ধুৰ এটাৰ মাকৰ কিবা অলপ হেৰি হৈছে বেমাৰ অপাৰেশ্যন কৰিব তো তাকে টেষ্ট লাগিব মই তাকে দি আহিলোঁ তো মেডিকেলত যাই একো ভিডিঅ'ই নবনালোঁ কাৰণ তাতে টেষ্ট দিব গৈছোঁ তাতে লগটোৰ আগত আৰু কেমেৰা ওলাই থাকিম না ভাল নালাগে না কিবা এটা হেৰি হয় না সেই চাপ পৰি আছে লাইটৰ তো সেনেকৈ আৰু ভিডিঅ' চিডিঅ' নকৰিব নেদেখিলোঁ আৰু ছেকেণ্ড কাৰণটো আছিল মোৰ মই ডাঙৰ এখন আইনা ল'ম ডাঙৰ মিৰৰ তো সেইখনতো লৈ নাখাল ফেঞ্চি বজাৰলৈকে নগ'লে আৰু ট্ৰেইনতে ঘৰতে যাম আৰু ভাবছিলোঁ যাম বুলি কিন্তু ভালছি লাগিল আৰু একলাই না ভাল নালাগে লগত তাৰ লগত থাকিলে ভাল লাগিল সেনেকৈ নগ'লোঁ আৰু সেই আৰু তো চলাম এতিয়া নেক্সট ভিডিঅ' মই